বৰ্তমান CISF-ত টোটেল 1161টা পোষ্ট ওলাই মুকলি কৰা হৈছে গতিকে আপোনালোকে যদি বৰ্তমান আজিৰ পৰা আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব গতিকে আপোনালোকে যদি আবেদন কৰা নাই কৰি ল'ব পাৰিব মই গোটেইখিনি ডিটেইলছ কৈছো আপোনালোকক কি লাগিব তাৰ পিছত আপোনাৰ কি এক্সাম কেনেকুৱা সিস্টেমত হ'ব গোটেইখিনি মই আপোনালোকক কৈছো ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব আৰু এনেকুৱা ধৰণৰ ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফেসবুকত চাইটো ফলো কৰি দিব গোটেইখিনি ডিটেইলছ কৈছো আপোনালোকে চাই থাকিব ভিডিওটো সম্পূৰ্ণকৈ ইয়াৰে টোটেল আপোনাৰ পোষ্ট হ'ব 1161টা ঠিক আছে তাৰ পিছত ইয়াৰে মানে যেটো CISF মানে সেন্ট্রাল ইন্ডাস্ট্রিয়াল সিকিউরিটি ফোর্স তো ইয়াৰে যেটো স্যালারি হ'ব লেভেল 3 ৰ 21700 পৰা 69100 লৈ মানে কি এলাউন্স থাকিব মানে তাৰ পিছত যেটো ইয়াৰে পোষ্ট বিলাক হ'ব তাৰে হল কুকিং তাৰ পিছত হ'ব বাৰবাৰ তাৰ পিছত হ'ব ওয়াশারম্যান তাৰ পিছত কার্পেন্টার পেইন্টার তাৰ পিছত সুইপার মাছন প্লাম্বার ইলেকট্রিশিয়ান এইখিনি মানে পোষ্টৰ ক্যাটেগরি ঠিক আছে তাৰ পিছত যেটো ইয়াৰে টোটাল ভ্যাকেন্সি তো 1161 তাৰ পিছত এপ্লিকেশন মোড হ'ব আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব এপ্লিকেশন স্টার্ট হ'ব 5 তাৰিখৰ পৰা 5 মাৰ্চৰ পৰা এপ্লিকেশন এন্ড হ'ব আপোনালোকৰ 3 এপ্ৰিললৈকে থাকিব লাষ্ট ডেট গতিকে আপোনালোকে এপ্লাই কৰি ল'ব তাৰ পিছত ইয়াৰে যেটো জেনারেল OBC ৰ ফিজটো হ'ব অনলাইন আবেদন 100 টকা আৰু SC ST ৰ কাৰণে নাথাকিব ইয়াৰ কাৰণে মিনিমাম কোৱালিফিকেশন লাগিব আপোনালোকৰ মেট্ৰিক পাস মেট্ৰিকুলেশন অন অর ইকুইভ্যালেন্স মানে যদি আপোনালোকৰ প্ৰিফাৰেন্স থাকিব যিখিনি ITI কৰিব সেইখিনি তাৰ প্ৰিফাৰেন্সটো পাব তাৰ পিছত ইয়াৰে যেটো এজ থাকিব 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত হ'ব তাৰ পিছত বেসিক পে মই কৈয়ে দিলো আপোনালোকক 21700 পৰা 69100 লৈকে থাকিব তাৰ পিছত যেটো ইয়াৰে এক্সামটো হ'ব হেতু হ'ব ফিজিক্যাল এফিশিয়েন্সি টেস্ট তাৰ পিছত হ'ব ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট তাৰ পিছত হ'ব ডকুমেন্টেশন তাৰ পিছত হ'ব ট্ৰেড টেস্ট তাৰ পিছত হ'ব ৰাইটিং এক্সামিনেশন তাৰ পিছত হ'ব মেডিকেল এক্সামিনেশন তাৰ পিছত যেটো ইয়াৰে প্ৰসেসটো হ'ব এপ্লিকেশন ফৰ্মখন ফিল আপ কৰিব লাগিব গোটেইখিনি মানে পাৰ্সোনাল ডিটেইলছ খিনি দিব লাগিব তাৰ পিছত যেটো আপলোডিং ডকুমেন্ট লাগিব তাতে লাগিব ফটোগ্ৰাফ সিগনেচাৰ এই দুটা বস্তু লাগিব তাৰ পিছত পেমেন্ট কৰিব লাগে আপুনি যদি জেনারেল বা OBC হয় তেনেহলে 100 টকা আৰু SC ST ৰ কাৰণে কোনো ধৰণৰ ফিজ নালাগে তাৰ পিছত আপোনালোকৰ স্যালাৰিটো মই কৈয়ে দিলো তাৰ পিছত এক্সামৰ বিষয়ে কম মই আপোনালোকক এক্সামটো কেনেকুৱা কি সাবজেক্ট লাগিব পিছত যেটো ৰিটেন এক্সাম হ'ব ৰিটেন এক্সামটোৰ কথাটো মই কৈছো ৰিটেন এক্সামটোত আপোনালোকৰ ম্যাথমেটিক্স লাগিব তাৰ পিছত লাগিব ইয়াতে কোৱেশ্চন আহিব 100 মাৰ্কৰ এক্সাম টাইম হ'ব 2 ঘণ্টা তাৰ সিলেবাস মই কলো আপোনালোকক আহিব ম্যাথমেটিক্স তাৰ পিছত জেনাৰেল নলেজ তাৰ পিছত প্ৰিপাৰেচন টিপস টু ফোকাস অন বেসিক মানে যেটো জেনারেল নলেজ আছে সেইখিনি ওপৰত আপোনালোকে বেছি কনসেন্ট্ৰেট কৰিব আৰু ম্যাথমেটিক্সৰ ওপৰত তাৰ পিছত আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব যদি ভিডিওটো ভাল লাগে লাইক কৰিব শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ